আমি মা বেটি শৰাই দি আহিলোঁ স্কুলত। চোৱা মা এইফালে চোৱা। এতিয়া কি পিন্ধি আহিবা? বেটিয়ে হেনো মেখেলা চাদৰ পিন্ধিব। তাইক এতিয়াও ওলাই মেলি লৈ আহিব লাগিব। শৰাইখন দি আহিলোঁ স্কুলত। এয়া আমি দুজনীয়ে গৈছিলোঁ স্কুললৈ। স্কুলৰ অকণমান পৰিৱেশটো দেখাই দিছোঁ। এয়া সৰস্বতী মাৰ পূজা অৰ্চনাৰ বাবে দেৱ আহিছে, তেওঁৰ কাম কৰি আছে। এয়া মই ধুনীয়াকৈ ধূপ চাকি দি শৰাইখন আগবঢ়াই দিলোঁ। এয়া দুকপিমান ফটো উঠি ল'লোঁ মাজতে আমি। মা বেটিয়ে আহি ঘৰত সৰস্বতী মাক প্ৰাৰ্থনা জনালে। সৰস্বতী মা ওচৰলৈ গৈছে, চাকি জ্বলাই বেটিয়ে প্ৰাৰ্থনা কৰিলে। আজিলৈ আহিছোঁ, এইখিনিয়ে মিনি ব্লগ আছিল। আকৌ এটা ভিডিঅ'ত লগ পাম।